মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ই-লাৰ্ণিং একাডেমী ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আজি আমি অষ্টম শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত NMMS অৰ্থাৎ নেশ্যনেল মেইনছ কাম মেৰিট স্কলাৰশ্বিপ নামৰ ভাৰত চৰকাৰৰ এখন বৃত্তি আঁচনিৰ অধীনত অনুষ্ঠিত টেলেণ্ট চাৰ্চ পৰীক্ষাৰ কিছু প্ৰশ্নোত্তৰ আলোচনা কৰিম। এই পৰীক্ষাটো অতি উচ্চ মানদণ্ডৰ। এই পৰীক্ষাটোৰ ফেলোশ্বিপ পাবলৈ চৰকাৰী অনুদানপ্ৰাপ্ত নাইবা স্থানীয় সংস্থাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলহে যোগ্য। অসমত এই পৰীক্ষাটো ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যনে আয়োজন কৰে। আজি আমি এই পৰীক্ষাটোৰ ছেট পেপাৰৰ সমাজ বিজ্ঞানৰ কেইটামান পূৰ্ব পৰীক্ষাৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম। আশা কৰোঁ তোমালোকে মন দি শুনিবা। এতিয়া আমি প্ৰথম প্ৰশ্নটোলৈ আহোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হ'ল, কোনজন ভক্তিবাদ আন্দোলনৰ প্ৰচাৰকে দোহা ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো আমাৰ দাগ দিয়াই আছে আৰু শুদ্ধ উত্তৰটো হ'ল কবিৰ। এই প্ৰশ্নটো ইতিহাস পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ যি আমাৰ ইতিহাস পাঠ্যপুথি আছে তাৰ 4 নং পাঠটোৰ পৰা আহিছে। কবিৰ আছিল 15 শতিকাৰ নব্য ভক্তি আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা। তেওঁ ৰচনা কৰা ভক্তি মাৰ্গৰ কবিতাসমূহকে কি বোলে? দোহা বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। আহোম স্বৰ্গদেউ চুকাফাই ক'ত ৰাজধানী পাতিছিল? ইয়াত 4টা অপশ্যন দেখিছা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চৰাইদেউ। এতিয়া চৰাইদেউত কেতিয়া ৰাজধানী পাতিছিল? এনেদৰেও আহিব পাৰে। 1253 খ্ৰীষ্টাব্দত চৰাইদেউত চাওলুং চুকাফাই আহোম ৰাজ্যৰ প্ৰথম স্থায়ী ৰাজধানী, মনত ৰাখিবা, প্ৰথম স্থায়ী ৰাজধানী চনটো মনত ৰাখিবা, স্থাপন কৰে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? শ্ৰেষ্ঠ ৰজা বা শ্ৰেষ্ঠ স্বৰ্গদেউ কোন আছিল? ইয়াত আমি যিকেইটা নাম পাইছোঁ তাৰ ভিতৰত হ'ব শুদ্ধ উত্তৰ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংপুৰত ৰাজধানী পাতিছিল। ক'ত ৰাজধানী পাতিছিল? ৰংপুৰত ৰাজধানী পাতিছিল। তেওঁৰ দিনতে আহোম সাম্ৰাজ্যৰ সীমা আৰু সামৰিক শক্তি সৰ্বোচ্চ শিখৰ পাইছিলে। ইয়াৰ উপৰিও প্ৰশাসনিক সংস্কাৰ আৰু অসমৰ সাংস্কৃতিক বিকাশত তেওঁৰ অৱদান আছিল অপৰিসীম। এই ৰুদ্ৰসিংহ আছিল গদাধৰ সিংহৰ পুত্ৰ। তেওঁ অতি বুদ্ধিমান আছিল আৰু কৌশলী যোদ্ধা আছিল আৰু সেয়েহে ৰুদ্ৰসিংহক আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। আৰু এইজনে স্বৰ্গদেউ অসমৰ সৰু বৰ সকলো ৰাজ্যৰ মাজত এক যোগসূত্ৰ স্থাপন কৰাৰ চেষ্টা কৰিছিল। এতিয়া আমি ৰুদ্ৰসিংহৰ বিষয়ে বহু কথা জানিলোঁ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। ভাৰতৰ প্ৰথমজন গদ্য সাহিত্যৰ ৰচক কোন? মনত ৰাখিবা যে ভাৰতৰ প্ৰথমজন গদ্য সাহিত্যৰ ৰচক। প্ৰায়ে এই পৰীক্ষাবোৰত এই প্ৰশ্নটো আহি থাকে। ইয়াত 4টা নাম দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ নামটো হ'ল ভট্টদেৱ। কিন্তু ভাৰতৰ প্ৰথমজন গদ্য সাহিত্যৰ ৰচক হ'ল ভট্টদেৱ। এই ভট্টদেৱেই আছিল ভাৰতৰ প্ৰথমজন গদ্য সাহিত্যৰ ৰচক। তেওঁ কথা ভাগৱত আৰু কথা গীতা ৰচনা কৰিছিলে। এই দুখন গ্ৰন্থৰ নাম মনত ৰাখিবা, কথা গীতা আৰু কথা ভাগৱত। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। আহোমৰ দিনত পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয় জনজাতিসকলৰ কোনটো ব্যৱস্থা উদ্ভাৱন কৰা হৈছিল? কি কৈছে? আহোমৰ দিনত পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয় জনজাতিসকলৰ কোনটো ব্যৱস্থা উদ্ভাৱন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পচা পথা। এতিয়া এই পচা পথা কি হয় যে আহোম শাসন ব্যৱস্থাৰ এটা উল্লেখযোগ্য ব্যৱস্থা আছিলে পচা পথা। এই ব্যৱস্থাত আহোম ৰজাই পৰ্বতীয়া জনজাতিসকলক নিৰ্দিষ্ট পৰিমাণৰ সামগ্ৰী বা ভত্তা দিছিল। এই ভত্তাটোক পচা বুলিও কোৱা হয়, যাতে তেওঁলোকে সমতল অঞ্চলত আক্ৰমণ নকৰে আৰু গোটেই ৰাজ্যখনত শান্তি বজাই ৰাখে। পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাসকলক পাহাৰীয়া জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই আছিল এই পচা প্ৰথাৰ মূল উদ্দেশ্য। গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব পচা প্ৰথা। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। কোনজন পৰ্তুগীজ নাবিকে 1498 খ্ৰীষ্টাব্দত ভাৰতলৈ অহা জলপথ আৱিষ্কাৰ কৰে?
আমি এই প্ৰশ্নটো সকলোৱে প্ৰায় আমাৰ মনতেই থাকে। 1498 খ্ৰীষ্টাব্দত মনত ৰাখিব। আৰু কোন আছিল? পৰ্তুগীজ নাবিক আছিল। আৰু কি আৱিষ্কাৰ কৰিছিলে? ভাৰতলৈ অহা জলপথ। কোনে আৱিষ্কাৰ কৰিছিলে? ভাস্কো দা গামা। 1498 খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিক ভাস্কো দা গামাই ভাৰতবৰ্ষৰ লগত বেহা বেপাৰৰ উদ্দেশ্যে সামুদ্ৰিক পথ আৱিষ্কাৰ কৰি ক'ত উপস্থিত হৈছিল? কালিকট বন্দৰত। এই বন্দৰটোৰ নামো মনত ৰাখিবা। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহোঁ। কোন খ্ৰীষ্টাব্দত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হয়? অতি সহজ প্ৰশ্ন এইটো এটা। 1600 খ্ৰীষ্টাব্দত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। ৰেগুলেটিং এক্ট নামৰ এখন বিধি কোন চনত জাৰি কৰা হৈছিল? ৰেগুলেটিং এক্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1773 চনত। ভাৰতত ব্ৰিটিছ কোম্পানীৰ শাসন সুদৃঢ় কৰাৰ বাবেই ব্ৰিটিছ চৰকাৰে এই এক্ট প্ৰণয়ন কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত ভাৰতত ভূমিৰ চিৰস্থায়ী বন্দোবস্ত পাতনি মেলা হৈছিলে? মনত ৰাখিবা, গভৰ্ণৰ জেনেৰেল, ভাৰতত ভূমিৰ চিৰস্থায়ী বন্দোবস্ত, এইটো এটা ব্যৱস্থা আছিল। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড কৰ্ণৱালিছ। এতিয়া ব্যৱস্থাটো কি হ'ল? চিৰস্থায়ী বন্দোবস্ত ব্যৱস্থা। আৰু ক'ত ক'ত প্ৰধানকৈ প্ৰৱৰ্তন হৈছিলে? বেংগল, বিহাৰ আৰু উৰিষ্যা। আৰু ইয়াৰ উদ্দেশ্য কি আছিলে? জমিদাৰৰ জৰিয়তে স্থায়ীভাৱে ভূমি কৰ সংগ্ৰহ কৰা। গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ দিনত পাতনি মেলা এই নীতিমতে কৃষিভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্ত্বাৱধানত দিয়া হৈছিল। আৰু তেওঁলোকে ভূমি কৰ সংগ্ৰহ কৰি গভৰ্ণৰ জেনেৰেলক তেওঁলোকক গতাইছিল। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহোঁ। ৰামকৃষ্ণ মিছন সংগঠনটো কোনে প্ৰতিষ্ঠা কৰিছিল? ৰামকৃষ্ণ মিছন সংগঠনটো প্ৰতিষ্ঠা কৰিছিলে স্বামী বিবেকানন্দই। এয়া 1897 খ্ৰীষ্টাব্দত 1897 খ্ৰীষ্টাব্দত মনত ৰাখিবা, 1897 খ্ৰীষ্টাব্দত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰিছিলে। আৰু তেওঁ কাক সন্মান কৰি প্ৰতিষ্ঠা কৰিছিলে? তেওঁ গুৰু ৰামকৃষ্ণ পৰমহংসৰ বাণীসমূহ সমাজত বিলোৱাৰ ব্যৱস্থা কৰিছিলে। ইয়াৰ জৰিয়তে, এই সংস্থাৰ জৰিয়তে তেওঁ গুৰু আছিলে ৰামকৃষ্ণ পৰমহংস, আৰু তেওঁ যি নীতি আছিলে বা বাণীসমূহ আছিলে সেয়া সমাজত বিলাবলৈ তেওঁ এই সংস্থাটো বা সংগঠনটো গঠন কৰিছিল। গতিকে আজি আমি NMMSৰ 2019 চনৰ কুৱেশ্যন পেপাৰৰ কেইটামান প্ৰশ্ন আলোচনা কৰিলোঁ। তোমালোকে পাঠটো তন্ন পঢ়িবা, যিহেতু প্ৰশ্নবোৰ ভিতৰৰ পৰাই আহিছে। পৰৱৰ্তী সময়ত আৰু আমি প্ৰশ্নোত্তৰ তোমালোকলৈ আগবঢ়াম। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আহোঁ। ধন্যবাদ।